লোকবাদ্য অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। এই লোকবাদ্য অনুষ্ঠানৰ লগত আজি মোৰ নাম মনোজ শৰ্মা। 2000 চনৰ পৰা আমি অসমৰ উঠি অহা নতুন নতুন ল'ৰা ছোৱালীখিনিক লৈ পেলাই এই প্ৰয়াস কৰিছিলোঁ। কিমান সফল হৈছোঁ নাজানো, কিন্তু এটা কথা ঠিক যে এই ছাত্ৰ সমাজে এই লোকসংগীতক সাৱটি লৈছে, বুকুৰ মাজত লৈছে। আৰু আজি অসমৰ ঘৰে ঘৰে গাঁৱে গাঁৱে আপোনালোকে দেখিছে যে লোকবাদ্যৰ শিল্পসমূহৰ সৃষ্টি আগতকৈ বহুত ধৰণে আগবাঢ়ি আহিছে, মানে আগ্ৰহ প্ৰকাশ কৰিছে সকলোৱে। এইটো লৈ পেলাই আমি নিজকে কিবা এটা চেষ্টা কৰি থকা বুলি অনুভৱ কৰোঁ। আহক আমি লোকবাদ্য অনুষ্ঠানটিৰ মাজলৈ যাওঁ।
তেজপুৰীয়া শিৱম বাৰেৰহণীয়া কৃষ্টি দলটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।